হাই ফ্ৰেণ্ডছ, পূৰ্ণিমাৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মই বনাবলৈ ওলাইছোঁ ভাপত দিয়া ইলিচ মাছ। এই ৰেচিপিটো একেবাৰে সহজ আৰু আমাৰ ঘৰুৱা পদ্ধতিৰে বনোৱা হৈছে। খাবলৈও খুবেই টেষ্টি হয়। সকলোৱে এনেদৰে ঘৰত বনাই খাব পাৰে। তেনেহ'লে পলম নকৰি আহকচোন চাওঁ ৰেচিপিটো মই কেনেদৰে বনালোঁ। এইখিনি মই ইলিচ মাছ লৈছোঁ। এইখিনিত এতিয়া নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু এচামুচ পৰিমাণৰ মিঠাতেল দি ভালকৈ সানি ল'ম। গোটেইখিনি বস্তু ভালকৈ সানি লোৱাৰ পিছত এতিয়া মই 15 মিনিটৰ কাৰণে মাছখিনি মেৰিনেট হ'বলৈ ৰাখি দিম। মাছখিনি মেৰিনেট হোৱালৈকে বাকীখিনি যোগাৰ কৰি ল'ম। এয়া হৈছে পোস্তদানা এচামুচ, বগা সৰিয়হ এচামুচ, আদা 4 টুকুৰমান সৰু সৰুকৈ কাটি লোৱা, কেঁচা জলকীয়া 4টা আৰু ডাঙৰ চাইজৰ 2টা পিঁয়াজ এনেদৰে কাটি লৈছোঁ। গোটেইখিনি মই মিক্স কৰি এটা পেষ্ট বনাই ল'ম। এয়া হৈছে মিঠাতেল। প্ৰয়োজন অনুসৰি মিঠাতেল ল'ব। মই এইখিনি লৈছোঁ। সোৱাদ অনুসৰি নিমখ, হালধি গুড়ি আৰু জিৰা গুড়ি আৰু ধনিয়া গুড়ি মই আধা চামুচকৈ লৈছোঁ। এয়া মোৰ পোস্তদানা, সৰিয়হ, পিঁয়াজ, আদা আৰু কেঁচা জলকীয়াৰ পেষ্টটো ৰেডি হৈ গ'ল। টিফিন বাতি এটাত এনেদৰে উলিয়াই ল'লোঁ। এতিয়া মই যিখিনি মছলা, তেল, নিমখ, হালধি লৈছিলোঁ সেইখিনি ইয়াতে ভালদৰে মিক্স কৰি ল'ম। এয়া জিৰা গুড়ি, ধনিয়া গুড়ি, সোৱাদ অনুসৰি নিমখ দি ল'লোঁ, হালধিও দি ল'লোঁ আৰু এতিয়া মই মাছখিনি ভালকৈ তাত মিক্স কৰি ল'ম পেষ্টটোৰ সৈতে। চামুচ এখনেৰে এনেদৰে এয়া মই মিঠাতেলখিনি দি লৈছোঁ, কেঁচা মিঠাতেল আৰু মিক্সি জাৰটো উখালি অকণমান পানীও দি ল'লোঁ। প্ৰয়োজন অনুসৰি পানী দি ল'ব। এতিয়া দিছোঁ কেঁচা জলকীয়া 2টা আৰু মান ধনিয়াৰ পাত মিহিকৈ কাটি লৈছিলোঁ, সেয়াও দি ল'লোঁ। এতিয়া ঢাকোন লগাই মই এইখিনি এয়া মই কেৰাহী এখন পাতি পানী উতলিবলৈ দিছিলোঁ। পানী মই বেছিকৈ দি লোৱা নাই, টিফিনটোৰ জোখতহে পানী দিছোঁ। টিফিনটোৰ ঢাকনিৰ তলতহে পানীৰ লেভেলটো থাকিব লাগে, নহ'লে পানী উতলি ভিতৰলৈকে সোমাই যাব। সেইটো কথা মন কৰিবলগীয়া। আৰু টিফিনৰ ঢাকনিখন ভালদৰে টানকৈ মাৰি দিলোঁ। এতিয়া মই কেৰাহীৰো ঢাকনিখন লগাই দিম আৰু মিডিয়াম টু ল' ফ্লেমত আধা ঘণ্টা সময়লৈকে এইখিনি সিজাই ল'ম। আধা ঘণ্টা সময় হৈ গ'ল। এতিয়া মই গেছ অফ কৰি ল'ম আৰু এইখিনি চেক কৰি ল'ম ভালকৈ আৰু টিফিন বাতিটো ইয়াতে কিছু সময় ঠাণ্ডা হ'বলৈ দিম, তাৰপিছত নমাই ল'ম। অলপ সময় পিছত ঠাণ্ডা হোৱাত কেৰাহীৰ পৰা মই টিফিন বাতিটো উলিয়াই ল'লোঁ। এয়া চাওক আমাৰ ভাপত দিয়া ইলিচ মাছ। টিফিন বাতিটোৰ পৰা মই এনেদৰে বাতি এটাত উলিয়াই ল'লোঁ আৰু দেখিয়ে খাবলৈ মন যোৱা নাইনে বাৰু? কেঁচা জলকীয়া, কেঁচা মান ধনিয়াৰ পাত, কেঁচা সৰিয়হৰ তেল গোটেইখিনি কেঁচাই আছিলে। মাছৰ সৈতে বইল কৰা হৈছে খুব ধুনীয়াকৈ, সেইকাৰণে গোন্ধটোও খুব ধুনীয়া গোন্ধ ওলাইছে। আপোনালোকে এনেদৰে এবাৰ বনাই খাই চাবচোন। সঁচাকৈয়ে ক'ব ৰেচিপিটো খুব টেষ্টি হয়। খাই চালে আপোনালোকে গম পাব। এবাৰ বনাই খাই চাব আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই এতিয়ালৈকে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আহিবলগীয়া মোৰ সকলোবোৰ ৰেচিপি ভিডিঅ' পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ। পুনৰ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। বাই বাই।